আপোনাৰ মুখত যদি বহুত পুৰণা কলা দাগ আছে, কলা চৰম পৰিছে, নাইবা আপোনাৰ মুখখন যদি একেবাৰে ডাল হৈ গৈছে, তেনেহ'লে আজি মই আপোনালোকৰ ওচৰত এটা ৰেমেডি দেখাবলৈ লৈছোঁ। এই ৰেমেডিটো মাত্ৰ 7 দিন ব্যৱহাৰ কৰক। 7 দিনত আপোনাৰ মুখৰ পৰা এই সকলোবোৰ সমস্যা বহুতখিনি পাতল হৈ যাব আৰু কেইদিনমান ব্যৱহাৰ কৰাৰ পিছতে সম্পূৰ্ণৰূপে মুখৰ পৰা আঁতৰি যাব। আৰু লগতে স্কিনখন আইনাৰ দৰে জিলিকি থাকিব। বহুত ভাল ৰেমেডি হয় এইটো, আপোনালোকে এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব। এইখিনি বনাবৰ কাৰণে প্ৰথমতে দৰকাৰ হ'ব তুলসীৰ পাত, আৰু তুলসীৰ পাতটো সকলোৰে ঘৰতেই থাকে, আৰু যদি আপোনাৰ ঘৰত নাথাকেও তেনেহ'লে ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা লৈ আহিব। এতিয়া এই পাতখিনি মই 2-3 বাৰমান ভাল কৰি ধুই ল'ম। যিহেতু এইখিনি মই মুখত লগাম, গতিকে ইয়াত যদি ধূলি বালি নাথাকে এইখিনি ভাল কৰি চাফা কৰি ল'ব লাগিব। এইখিনি ধোৱাৰ সময়ত পাতকেইটাৰ পৰা বহুতখিনি বালি ওলায়, গতিকে এইখিনি ভাল কৰি পৰিষ্কাৰ কৰি লৈহে ব্যৱহাৰ কৰিব। এতিয়া এইখিনি মই মিক্সিত ভাল কৰি অলপ গুড়ি কৰি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে এইখিনি খুন্দনিটো গুড়ি কৰি ল'ব পাৰিব। এয়া মই মিক্সিত পাতকেইটা ভাল কৰি গুড়ি কৰি ল'লোঁ, আৰু এইখিনি গুড়ি কৰিবৰ সময়ত মই ইয়াতে 2 চামুচ, সৰু চামুচেৰে 2 চামুচ পানী এড কৰিছিলোঁ, নহ'লে পাতকেইটা ভালকৈ মিক্স হৈ যোৱা নাছিলে। যদি আপুনি এইখিনি খুন্দনিত খুন্দে তেনেহ'লে পানী নিদিয়াকৈ খুন্দা যাব। এতিয়া মই এখন চেকনিৰ সহায়েৰে পাতকেইটাৰ পৰা ৰসখিনি উলিয়াই লওঁ। ৰসখিনি উলিয়াবৰ কাৰণে মই আইনাৰ বাতি ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও আইনাৰ বাতি বা আইনাৰ বটলে ব্যৱহাৰ কৰিব, আৰু আপোনালোকে যদি এইখিনি ষ্ট'ৰ কৰি ৰাখিব বিচাৰিছে তেনেহ'লে আপোনালোকে আইনাৰ বচানত ব্যৱহাৰ কৰিব। ষ্টীলৰ বস্তুত এইখিনি ষ্ট'ৰ কৰি ৰাখিলে এইখিনি বেয়া হৈ যাব। এতিয়া এখন চামুচেৰে এইদৰে হেঁচি হেঁচি মই পাতকেইটাৰ পৰা ৰসখিনি উলিয়াই ল'ম। গোটেই পাতকেইটাৰ পৰা এইখিনি ৰস ওলালে, আৰু এইখিনি 6-7 দিনৰ কাৰণে ধুনীয়াকৈ চলি যাব। এতিয়া এই ৰসখিনিৰ লগত মই এচামুচ মৌ এড কৰিম। মৌৱে আমাৰ স্কিনত বহুত ভাল কাম কৰে, আমাৰ স্কিনখনলৈ এটা ধুনীয়া গ্ল' আনে, স্কিনখন ছফ্ট কৰে। এয়া মই এচামুচ মৌ ল'লোঁ। তুলসীও আমাৰ স্কিনত বহুত ভাল কাম কৰে। যিদৰে তুলসী আমাৰ পেটৰ কাৰণে উপকাৰী, ঠিক একেইদৰে স্কিনৰ কাৰণেও তুলসী বহুত উপকাৰী হয়। আমাৰ স্কিনখন যদি ডাল পৰি গৈছে তেনেহ'লে সেই স্কিনলৈ এটা ধুনীয়া গ্ল' আনে। স্কিনখন যদি বহুত কলা দাগ পৰিছে তেনেহ'লে দাগসমূহ ঠিক কৰাত তুলসীয়ে সহায় কৰে। লগতে স্কিনত যদি কলা চৰণ পৰিছে সেইখিনি ঠিক কৰাতো তুলসীয়ে সহায় কৰে। মৌখিনি ভালকৈ মিক্স কৰি ল'লোঁ, আৰু এই তুলসীৰ ৰসখিনি মই এতিয়া 2টা ভাগত ভাগ কৰি ল'ম, আৰু 2টা বাতিয়ে মই আইনাৰ বাতি ব্যৱহাৰ কৰিছোঁ। এতিয়া এটা বাতি মই ছাইড কৰি ৰাখি থ'ম, আৰু এটা বাতিত মই অলপমান এল'ভেৰা জেল মিলাই ল'ম। ভিডিঅ'টো ভাল কৰি চাব, তেতিয়াহে বুজি পাব। এটা বাতি মই ছাইড কৰি ৰাখি থ'লোঁ, আৰু এটা বাতিত মই আধা চামুচ এল'ভেৰা জেল মিলাই ল'ম। মই বজাৰৰ পৰা কিনা এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ঘৰত গছৰ এল'ভেৰা জেল আছে তেনেহ'লে আপোনালোকে ঘৰৰ গছৰ এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰিব। এল'ভেৰা জেলখিনি তুলসীৰ ৰসখিনিৰ লগত ভাল কৰি মিক্স কৰি ল'ব। আৰু আপোনালোকে সকলোৱে জানে এল'ভেৰা জেল আমাৰ স্কিনৰ কাৰণে কিমান উপকাৰী হয়, স্কিনত কিমান ভাল কাম কৰে। আৰু এইটো এটা মই নাইট ক্ৰীম বনাবলৈ লৈছোঁ, আৰু এটা মই ফেচ পেক বনাম, গতিকে ভিডিঅ'টো আপোনালোকে ভাল কৰি চাব। যিটো বাতিত মই এল'ভেৰা জেলখিনি মিলাই ল'লোঁ সেইখিনি মই এটা নাইট ক্ৰীম বনালোঁ, আৰু আনটো বাতিত যিটো মই একো মিলোৱা নাই এইখিনি মই এটা ফেচ পেক বনালোঁ। নাইট ক্ৰীমটো আপোনালোকে আইনাৰ বাতি বা আইনাৰ বটলত ভৰাই 7 দিনৰ কাৰণে ৰাখি থ'ব পাৰিব, আৰু এইখিনি ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ স্কিনখনত থকা কলা দাগ বা কলা চৰম আদি আঁতৰি স্কিনলৈ এটা ধুনীয়া গ্ল' আনিব। স্কিনখন আইনাৰ দৰে জিলিকি থাকিব। এতিয়া এইখিনি কিদৰে মুখত লগাব লাগে মই আপোনালোকক কৈ আছোঁ। এইখিনি লগোৱাৰ আগতে প্ৰথমতে এটা বাতিত 2 চামুচমান কেঁচা গাখীৰ ল'ব, আৰু অকণমান কপাহৰ সহায়েৰে এইদৰে গোটেই মুখখনতে লাহে লাহে ঘঁহি ঘঁহি ভাল কৰি চাফা কৰি ল'ব। কেঁচা গাখীৰত লেক্টিক এচিড থাকে, আৰু লেক্টিক এচিড আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়, স্কিনত বহুত ভাল কাম কৰে। আৰু এইদৰে কৰাৰ ফলত আমাৰ নোমৰ গুৰিবোৰ ভাল কৰি চাফা হৈ যাব। মুখত যদি মেকআপ কৰিছে নাইবা মুখত যদি ধূলি বালি পৰিছে সেইবোৰ সম্পূৰ্ণৰূপে আঁতৰি যাব। এইদৰে কেতিয়াবা কেঁচা গাখীৰ মুখত এপ্লাই কৰি চাব। আপোনালোকৰ মুখত থকা লেতেৰা ধূলি বালি ময়লা আৰু মুখত যদি তেলতেলীয়া ভাৱ আছে সেইবোৰ আঁতৰি স্কিনখনলৈ এটা ধুনীয়া গ্ল' আনিব। এইদৰে কৰাৰ ফলত আমাৰ নোমৰ গুৰিত যিবোৰ বিন্ধা থাকে, নোমৰ গুৰিবোৰ যিবোৰ ফুটা থাকে সেইবোৰ খোল খাই যাব, আৰু যেতিয়া আমি এই ৰেমেডিটো এপ্লাই কৰিম তেতিয়া বহুত ভাল ৰিজাল্ট দিব। মোৰ মুখখন চাফা কৰা হৈ গৈছে। মুখখন মই ভাল কৰি চাফা কৰি ল'লোঁ। এতিয়া মই প্ৰথম ৰেমেডিটো মুখত ভাল কৰি লগাই ল'ম। যিটো বাতিত মই তুলসী ৰস আৰু মৌ মিক্স কৰিছিলোঁ সেই বাতিটো লৈ লৈছোঁ, আৰু গোটেই মুখখনতে এইদৰে লাহে লাহে ভাল কৰি লগাই ল'ম। মুখখন চাফা কৰা হোৱাৰ পিছত মুখখন মই আৰু পানীৰে ধোৱা নাই, ইয়াৰ ওপৰতে মই এই ফেচ পেকটো ব্যৱহাৰ কৰিছোঁ।
এতিয়া খুব ভালকৈ যিবোৰ জাগাত আপোনাৰ কলা দাগ ধাব্বাবোৰ আছে নাইবা যিবোৰ জাগাত আপোনাৰ কলা চৰম পৰিছে নাইবা কলা ময়লা আছে বা নানা ধৰণৰ যিকোনো সমস্যা আছে আপোনাৰ মুখত সেই জাগাসমূহত ভাল কৰি অলপ বেছি বেছি কৰি লগাই ল'ব এইদৰে গোটেই মুখখনতে অলপ বেছি বেছিকৈ লগোৱা হোৱাৰ পিছত হাতেৰে জাগাবোৰ লাহে লাহে ঘঁহি ঘঁহি মাছাজ কৰি দিব খুব লাহে লাহে ঘঁহি ঘঁহি মাছাজ কৰিব যাতে যিখিনি ফেচ পেক আপোনালোকে মুখত লগালে সেইখিনি নোমৰ গুৰিবোৰত ভাল কৰি সোমাই যায় মোৰ এইখিনি লগোৱা হৈ গৈছে আৰু এতিয়া এইখিনি লগোৱা হোৱাৰ পিছত মই 1 ঘণ্টা বা 2 ঘণ্টা যিমান সময় বেছিকৈ আপোনালোকে ৰাখিব পাৰে এইখিনি ৰাখি থ'ব তাৰপিছত এইখিনি কি কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ 1 ঘণ্টা মুখখন এইদৰে ৰাখি থোৱাৰ পিছত এতিয়া মই এখন ৰুমাল পানীত ভিজাই লৈছোঁ আৰু এইখনৰ সহায়েৰে মুখৰ পৰা ফেচ পেকটো মই উঠাই ল'ম আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে পানীৰে ধুই আহিবও পাৰিব মই আপোনালোকক দেখাবৰ কাৰণে এইদৰে ৰুমালেৰে মুচি লৈছোঁ এই ৰেমেডিটো আপোনালোকে মাত্ৰ 7 দিন ব্যৱহাৰ কৰি চাওক আপোনালোকৰ মুখত থকা যিকোনো ধৰণৰ কলা দাগ কলা চৰম মুখখন যদি একেবাৰে ডাল হৈ গৈছে তেনেহ'লে এইখিনি আপোনালোকৰ বহুতখিনি পাতল কৰি দিব 7 দিনৰ ভিতৰতে আৰু মুখখন আইনাৰ দৰে জিলিকি থাকিব এতিয়া মই এই নাইট ক্ৰীমটো কিদৰে লগাব লাগে তাকে দেখুৱাই আছোঁ নাইট ক্ৰীমটো যিটো ক্ৰীম মই তুলসীৰ ৰস এল'ভেৰা জেল আৰু মৌ এই 3টা বস্তুৰে তৈয়াৰ কৰি লৈছিলোঁ এই ক্ৰীমটো কিদৰে লগাব লাগে মই আপোনালোকক দেখাই আছোঁ আৰু এই ক্ৰীমটো আপোনালোকে ৰাতিয়ে লগাব আৰু যদি আপোনালোকে ৰাতি অসুবিধা হয় তেনেহ'লে দিনতো লগাব পাৰিব কিন্তু ৰাতি লগালে বেছি ভাল হয় ৰাতি লগাবলৈ চেষ্টা কৰিব এই নাইট ক্ৰীমটো লগোৱাৰ আগতেও মুখখন কেঁচা গাখীৰ অকণমানেৰে ভাল কৰি চাফা কৰি ল'ব মই আগতে দেখুৱাৰ দৰে তাৰপিছত এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব এইদৰে হাতত অলপ অলপ কৰি ক্ৰীমটো লৈ ল'ব আৰু গোটেই মুখখনতে এইদৰে মই দেখুৱাৰ দৰে ভাল কৰি লগাই ল'ব আৰু এইখিনি লগোৱা হোৱাৰ পিছত মুখখন লাহে লাহে খুব লাহে লাহে কৰি মাছাজ কৰিব এইদৰে মাছাজ কৰাৰ ফলত নোমৰ গুৰিবোৰৰ ভিতৰত এই ক্ৰীমটো ভাল কৰি সোমাই যাব আৰু আমাৰ কলা মুখত যি দাগ পৰিছে সেই দাগবোৰ পাতল কৰাত সহায় কৰিব মাছাজ কৰাটো দৰকাৰী যদি আপুনি এইখিনি ভাল ৰিজাল্ট পাব বিচাৰিছে আৰু 1-2 মিনিট মাছাজ কৰাৰ পিছত এই ক্ৰীমটো মুখতে শুকাই যাব মোৰ ক্ৰীমটো লগোৱা হৈ গৈছে আৰু এইখিনি মই গোটেই ৰাতিটো মুখতে এইদৰে লগাই ৰাখি থ'ম ৰাতিপুৱা আপোনালোকে যি ফেচ ৱাছ বা চাবোন যিটো সদায় ব্যৱহাৰ কৰে সেইটোৰ সহায়েৰে মুখখন ভাল কৰি ধুই দিব এইদৰে একেৰাহে 7 দিন আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰি চাওক আপোনালোকে ইমান ধুনীয়া ৰিজাল্ট পাব আপোনালোকে নিজে আচৰিত হৈ যাব যিটো ৰিজাল্ট আপোনালোকে বহুত দামী দামী ক্ৰীম ব্যৱহাৰ কৰিও পোৱা নাছিলে এই সাধাৰণ তুলসী পাতকেইটাৰ পৰা সেইখিনি ৰিজাল্ট আপোনালোকে পাব ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব